নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন এখন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাই দিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেখেতসকলে কেনেকৈ অনলাইনৰ জৰিয়তে এপ্লাই কৰিব চৰকাৰক। তো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম, কি কি ডকুমেণ্ট লাগিব, কি কি ৰিকুৱাৰমেণ্ট আছে আৰু কি আপোনালোকৰ ইলিজিবিলিটি, সকলো প্ৰচেছ সম্পূৰ্ণ A to Z এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো আপোনালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াৰ আগতে বন্ধুসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো এনেকুৱা ভিডিঅ' আমি দৈনন্দিন দি থাকিম আপোনালোকৰ সুবিধাৰ্থে। তো আপোনালোকে পলম নকৰাকৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ ব্ৰাউজাৰৰ চাৰ্চ বাৰত লিখিব myscheme.gov.in সার্চ কৰিব। সার্চ কৰাৰ পিছত এনেকুৱা এখন নতুন পেজ খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মাই স্কিমত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আৰু এখন নতুন পেজ খোল খাব, এনেকুৱা স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাই আছে ফাইণ্ড স্কিম ফৰ ইউ। ইয়াতে দিয়া আছে টোটাল স্কিমছ 1130 প্লাছ আৰু ইয়াতে দিয়া আছে চেণ্ট্ৰেল স্কিমছ 350 প্লাছ আৰু ইয়াতে আছে ষ্টেট বা UTS স্কিম, ইয়াতে দিয়া আছে 780 প্লাছ। তো আপোনালোকে কি কৰিব, মাজত যিটো আছে চেণ্ট্ৰেল স্কিম ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে বহুতকেইটা চেণ্ট্ৰেল স্কিম ইয়াতে দেখা পাব, আপোনালোকে শ্ব' হ'ব স্কিমত। আপোনালোকে ইয়াতে পোনে পোনে ওলাব, ইয়াতে দেখা পাব মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, এনেকুৱা আপোনালোকে শ্ব' হ'ব। আপোনালোকে এই মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্টৰ বহুত স্কিম ইয়াতে শ্ব' হ'ব। ইয়াতে আপোনালোকে বিচাৰি ওলাব লাগিব স্ক্ৰল ডাউন কৰি ইয়াতে হ্যাঁ বন্ধুসকল, আপোনালোকে ইয়াতে কিন্তু দেখা পাই আছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে দেখা পাই আছে এটা কাৰ্ড চিহ্ন, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধুসকল ইয়াতে আপোনালোকৰ সকলো সম্পূৰ্ণ প্ৰচেছ ইয়াতে শ্ব' হৈছে, আপোনালোকে দেখা পাই আছে। আপোনালোকে প্ৰথমতে এই স্কিমটো চাব, সম্পূৰ্ণ পঢ়ি চাব, ইয়াৰ বেনিফিট চাব। তাৰপিছত আপোনালোকে কি কৰিব, ইলিজিবিলিটি চাব। চোৱাৰ পিছত সম্পূৰ্ণ পঢ়িব, আগত কিমান টকা ক'ত কেনেকৈ পাব সম্পূৰ্ণ ইয়াতে আছে ডিটেইলছ। ইয়াতে দেখা পাই আছে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছ অনলাইন ইয়াতে দিয়া আছে। তো আপোনালোকে কি কৰিব, সম্পূৰ্ণ প্ৰচেছ কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এখন পেজ খোল খাব, পেজ মানে PDF ফাইল, আপোনালোকৰ ফৰ্ম এখন ইয়াতে পাব। ইয়াতে দেখা পাই আছে pmayg বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল। তো আপোনালোকে ইয়াতে চাব স্ক্ৰল ডাউন কৰি ৰেজিষ্টাৰ বা ইয়াত বেনিফিচিয়াৰী। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাই আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াতে আপোনালোকে কেনেকৈ অনলাইন কৰিব সম্পূৰ্ণ প্ৰচেছ কিন্তু ইয়াতে ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছে এটা PDF ফৰ্মৰ জৰিয়তে। তো আপোনালোকে সম্পূৰ্ণ প্ৰচেছ ইয়াতে দেখা পাব, ক'ত কেনেকৈ কি ফিল কৰিব লাগে আৰু কি ডকুমেণ্ট লাগে সম্পূৰ্ণ কিন্তু ইয়াতে দেখা পাব। হয়, স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে পাৰ্চনেল ডিটেইলছ। আপোনালোকে পাৰ্চনেল ডিটেইলছটো কেনেকৈ দিব ইয়াতে দিয়া আছে, কিন্তু আপোনালোকে চাব। চোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে বেংক একাউণ্ট ডিটেইলছ ইয়াতে। তো আপোনালোকে বেংক একাউণ্ট ডিটেইলছ আপোনালোকে কেনেকৈ দিব ইয়াতে কিন্তু সম্পূৰ্ণ কাৰ্ড চিনেৰে দেখুৱাই দি আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত ইয়াতে দেখা পাই আছে কনফাৰেঞ্চ ডিটেইলছ। আপোনালোকে কনফাৰেঞ্চ ডিটেইলছ ইয়াতে কেনেকৈ বহাব সম্পূৰ্ণ কিন্তু কাৰ্ড চিনেৰে ষ্টেপ বাই ষ্টেপ কিন্তু দেখাই দি আছে। আৰু ইয়াতে আপোনালোকে কি চিলেক্ট কৰিব লাগিব ইয়াতে কিন্তু দেখাই দিয়া আছে ডিটেইলছ ফ্ৰম কনচাৰ্ণ্ড অফিচ ইয়াতে দিয়া আছে। কিন্তু দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ছেকশ্যন 1 পাৰ্চনেল ডিটেইলছ। আপোনালোকে ছেকশ্যন 1ত পাৰ্চনেল ডিটেইলছ কেনেকৈ দিব ইয়াতে কিন্তু সম্পূৰ্ণ প্ৰচেছ ইয়াতে কিন্তু দেখা দিয়া আছে, আপোনালোকে চাওক।
ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ PMAYG ইয়াতে দেখা পাই আছে কেনেকৈ দিব সম্পূৰ্ণ প্ৰচেছে কিন্তু ইয়াতে দেখা পাই আছে। তো আপোনালোকে চাওক। তাৰপিছত ছেকশ্যন পাৰ্চনেল ডিটেইলছ কনচেণ্ট ইয়াতে সম্পূৰ্ণ চাব। চোৱাৰ পিছত ইয়াতে দেখা পাই আছে A to Z ইয়াতে একদম PDF-ৰ জৰিয়তে আপোনালোকক ইয়াতে দেখা পাইছে। এতিয়া আহিল ছেকশ্যন 2 বেনিফিচিয়াৰী বেংক একাউণ্ট ডিটেইলছ। ইয়াতে চাওক বেংক টাইপ, তাৰপিছত বেংক নেম, ব্ৰাঞ্চ নেম, বেংক একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী নেম এজ পাৰ বেংক একাউণ্ট। তাৰপিছত ইয়াতে আছে ৱেডাৰ বেনিফিচিয়াৰী want to avail loan. If it is yes, loan amount can be between 10,000 to 70,000. ইয়াতে চাওক সম্পূৰ্ণ দিয়া আছে। তাৰপিছত দিয়া আছে ছেকশ্যন 3 বেনিফিচিয়াৰী কনভাৰেঞ্চ ডিটেইলছ। চাব পঢ়ি চাব আপোনালোকে নিজে চাব। কিন্তু ইয়াৰ জৰিয়তে আপোনালোকক আৰু এখন কথা জনাব বিচাৰি আছোঁ যে এতিয়ালৈকে কিন্তু অনলাইন প্ৰচেছটো চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে খোলা নাই। যেতিয়া খুলিব আমি নতুনকৈ আৰু এখন ভিডিঅ' বনাম। তো আপোনালোকে এইটো প্ৰথমতে চাব আৰু কি ডকুমেণ্ট লাগিব সেই ডকুমেণ্টকেইটা ইয়াতে আপোনালোকে ৰেডি কৰিব। ৰেডি কৰাৰ পিছত আপোনালোকে অনলাইনৰ কাৰণে ৰেডি হৈ থাকিব। তো আমি আপোনাক দেখাই আছোঁ আপোনালোকে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ইয়াতে 1 নম্বৰ দিয়া আছে চাওক আধাৰ নাম্বাৰ এণ্ড সেলফ এটেস্ট কপি অফ দ্য আধাৰ কাৰ্ড। ইয়াতে কিন্তু আধাৰ কাৰ্ড 1 নম্বৰ লাগিব। 2 নম্বৰ লাগিব জব কাৰ্ডটো কিন্তু লাগিব। 3 নম্বৰ লাগিব আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ, বেংক একাউণ্টটো লাগিব। আৰু স্বচ্ছ ভাৰত মিছন SBM নাম্বাৰ। আপোনালোকে যদি চৰকাৰে স্বচ্ছ ভাৰত মিছনৰ এপ্লাই কৰিছে তেতিয়াহ'লে তেখেতসকলে কিন্তু পাব। ইয়াতে নাম্বাৰটো লাগিব। তাৰপিছত এফিডেভিট ষ্টেটিং দ্য বেনিফিচিয়াৰী অফ দ্য ফেমিলি মেম্বাৰ্ছ ডু নট ওৱান। ইয়াতে কিন্তু আপোনালোকৰ এটা এফিডেভিট লাগিব। এফিডেভিটটো মতলব আপোনালোকে সকলো ঘৰৰ সদস্য ঘৰৰ গাৰ্জিয়ানে চিগনেচাৰ কৰি দিব লাগিব যে আমি চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, সেইটোৰ পাৰ্পছত পকা হাউচৰ পাৰ্পছত বা পকা হাউচ নাই। ইয়াতে এইটো দিব লাগিব, দিলেহে আপোনালোকে পাব বেনিফিট। আৰু ইয়াতে যি আছে এলিজিবিলিটি আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে কোনসকলে পাব একচুৱেলি হাউচ হোল্ড উইদাউট শেল্টাৰ। 2 নম্বৰত আছে ডিষ্টাৰ্ট লিভিং অন এলাউন্স। তাৰপিছত 3 নম্বৰ আছে মেনুৱেল। তাৰপিছত দিয়া আছে 4 নম্বৰ প্ৰিমিটিভ ট্ৰাইবেল গ্ৰুপছ। 5 নম্বৰ আছে লিগেলি ৰিলিজ বণ্ডেড লেবাৰাৰ। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ প্ৰয়োজনীয় কুৱেশ্যনবোৰ এনচাৰ আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।